Hey দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল ইয়ামা বিজয় ব্লগছ। আপোনালোকে চাই থাকক। আজি আমি যাম পিকনিক। তো হাই ফ্ৰেণ্ড, আমি এতিয়া যাম বাই বাই হোটেললৈ। তাতে আমি অলপ খাই ল'ম, গতিকে ভোকো লাগিছে। তাৰপিছত তাৰে কাৰণে লৈও ল'ব লাগিব, যিহেতু পিকনিক যাম। আমাৰ ঘৰৰ পৰা একোৱে প্লেন নাই, সেইকাৰণে আমি কিবা কিবি লৈ ল'ব লাগিব। তাতে যাই খাই দিম। এয়া আমি আহি পালোঁ বাই বাই হোটেল। এইটো হ'ল আমাৰ বাই বাই হোটেল। তো এতিয়া খাই ল'লোঁ, এতিয়া যাম আৰু আকৌ আমি ঘূৰি। তো এইবাৰ আমি গৈ আছোঁ তেল সোমাই ল'বলৈ। বাইকত তেলো কম আছে, তেলটো আমি ভৰাই লওঁ। তো এই আমি তেল ভৰাই ল'লোঁ। এতিয়া আকৌ আমি যাম পিকনিকলৈ। তো আমি আহি পালোঁ পিকনিক প্লেচ। এইটো নাম কি মই ভাল কৰি নাজানো। তো চাই থাকক আমাৰ লগত এইখন পিকনিক। এইখন আৰু গাড়ীৰ ছেকেণ্ড হেণ্ড ডিলাৰ নহয়, এইখন চব পিকনিকৰ গাড়ী। আপোনালোকে চাই থাকক, ইমান মানুহ হ'ব, ইমান গাড়ী। এই আমাৰ টিটিদা। তো আমাৰ লগত আছে এতিয়া সোনুদা আছে, এইটো আমাৰ সোনুদা। এই আমাৰ গোবিন্দা। এই আমাৰ সোনুদা আগে গৈ আছে, আমি গৈ আছোঁ আৰু পিছে যাই থাকিম এতিয়া আমি পিকনিক। এই আমাৰ শ্যামলদা, লগত আৰু পিছে আহি আছে আমাৰ টিটিদা। বঢ়িয়া, নাচি থাকা তুমি। এইটো ব্ৰিজ, মই কিন্তু ঘৰৰ পৰা আকৌ ভাবি আছোঁ ব্ৰিজতে যাম। ব্ৰিজত এতিয়া বহুতো ভিৰ আছে, তো যাম চাগে, ইমান পিছত যাম, ভিৰটো কমিলে যাম। আহক আমি মিলি যাওঁ এতিয়া। যাই থাকোঁ আমি, চাওঁ তলত কি দেখা যায়। এইখন ব্ৰিজত ইমানেই ভিৰ থাকে, বাপৰে। যাম আৰু অকণমান পিছত যাম আমিও। তো গাইজ, তো এতিয়া কাৰ গান শুনিম কি ৰাস্তাতে নাই, কাৰ গান কৰাই দি শুনিম এইটো মই বুজিয়ে পোৱা নাই একো। হে দোস্ত, ভিউ চাওক, এতিয়া আমাৰ লগত টিটিদা আৰু চেমলদা গোবিন্দা এটা ডেন্স কৰিব বোলে। বহুত দিনৰ পৰা ভাবি আছে একেলগে ডেন্স কৰিব। হরেক রকম পাগল নিয়া মিলাইছো মেলা, হরেক রকম পাগল নিয়া মিলাইছো মেলা। পাগল বাবা, পাগল বাবা, হরেক রকম পাগল নিয়া মিলাইছো মেলা, হরেক রকম পাগল নিয়া মিলাইছো মেলা বাবা, হরেক রকম পাগল নিয়া মিলাইছো মেলা। বাবা তোমার দরবারে সব পাগলের খেলা, বাবা তোমার দরবারে সব পাগলের খেলা। হরেক রকম পাগল নিয়া মিলাইছো মেলা, হরেক রকম পাগল নিয়া মিলাইছো মেলা বাবা, হরেক রকম পাগল নিয়া মিলাইছো মেলা।
এতিয়া আমি ঘৰলৈ উভতি যাই আছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব।